Hello everyone, Namaskar. Welcome to our channel One But All. Please subscribe, like and share. Thank you. নমস্কাৰ আজি আমি এইটো ভিডিঅ' ডিছকাছ কৰিম যে প্ৰথম কথা হ'ল প্ৰগ্ৰেমিং হয় কি চি প্ৰগ্ৰেমিংটোনো কি হয় চি প্ৰগ্ৰেমিঙৰ ইউজেছখিনি আৰু এটা আইডি কি হয় আৰু আইডিটো ইনষ্টল কেনেকৈ কৰে এতিয়া প্ৰথম কথা হ'ল প্ৰগ্ৰেমিং কি হয় যদি আমি একেবাৰে চিম্পল ভাষাত ক'বলৈ যাওঁ প্ৰগ্ৰেমিংটো হৈ গ'ল জাষ্ট কমিউনিকেটিং উইথ দ্য কম্পিউটাৰ ছিষ্টেম আমি যেতিয়া কম্পিউটাৰটোৰ লগত কমিউনিকেট কৰোঁ বিভিন্ন প্ৰব্লেম ছল্ভ কৰিবলৈ শিকাওঁ বা বিভিন্ন টাস্ক পাৰফৰ্ম কৰিবলৈ আমি শিকাওঁ তেতিয়া সেইটোকে কোৱা হয় প্ৰগ্ৰেমিং এতিয়া ফৰ এক্সাম্পল যদি আমি ক'বলৈ যাওঁ যেনিবা আমি এটা ATM মেচিনলৈ গ'লোঁ ATM মেচিনত যেতিয়া আমি যাওঁ ফাৰ্ষ্ট আমি যেতিয়া কাৰ্ডখন ইনচাৰ্ট কৰোঁ কাৰ্ডখন ইনচাৰ্ট কৰোঁতে আমাৰ পৰা লেংগুৱেজটো ইনপুট লয় নেক্সট হৈ গ'ল আমাৰ পৰা পিনটো ইনপুট লয় এতিয়া সেইটো এটা প্ৰগ্ৰেমিং কাৰণ সেই মেচিনটোক শিকোৱা হৈছে যে কাৰ্ডখন ইনচাৰ্ট কৰি দিয়াৰ লগত ইউজাৰৰ পৰা লেংগুৱেজটো আৰু পিনটো ইনপুট ল'ব লাগিব তাৰপিছতহে যদি ইউজাৰজনৰ পিনটো মিলে তেতিয়া এণ্ট্ৰি কৰিব পাৰিব ইউজাৰজনে বা বিভিন্ন ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব এতিয়া প্ৰগ্ৰেমিং লেংগুৱেজৰ এক্সাম্পল হৈ গ'ল যেনে চি বা C++ বা পাইথন বা জাভা এইবিলাক প্ৰগ্ৰেমিং লেংগুৱেজ বিভিন্ন প্ৰগ্ৰেমিং লেংগুৱেজ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় এতিয়া আমি চাম যে চি প্ৰগ্ৰেমিংটো কি হয় চি প্ৰগ্ৰেমিংটো হৈ গ'ল এটা হাই লেভেল জেনেৰেল পাৰপাছ প্ৰচিডিউৰেল প্ৰগ্ৰেমিং লেংগুৱেজ হয় যিটো এক্সটেনচিভলি ইউজ কৰা হয় বিভিন্ন এপ্লিকেশ্যনছ ক্ৰিয়েট কৰোঁতে এই প্ৰগ্ৰেমিং লেংগুৱেজটো উলিয়াইছিলে এজন কম্পিউটাৰ চাইণ্টিষ্ট নাম ডেনিছ ৰিচি 1972 এতিয়া আমি চাওঁ যে চি প্ৰগ্ৰেমিং আমাক কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় প্ৰথম কথা হৈ গ'ল বিভিন্ন ডেস্কটপ বা ছিষ্টেম এপ্লিকেশ্যন ক্ৰিয়েট কৰিবলৈ হ'লে বা ডেভেলপ কৰিবলৈ হ'লে আমাৰ চি লেংগুৱেজটো ব্যৱহাৰ কৰা হয় ব্ৰাউজাৰ্ছবিলাক ডেভেলপ কৰাৰ সময়ত বা সিহঁতৰ এক্সটেনশ্যনবিলাক যেতিয়া ক্ৰিয়েট কৰিবলগীয়া হয় তেতিয়াও চি লেংগুৱেজটো ব্যৱহাৰ কৰা হয় ফৰ এক্সাম্পল গুগল ক্ৰমিয়াম নেক্সট আহি গ'ল আমাৰ ডাটাবেছ ক্ৰিয়েট কৰোঁতেও বা ডাটাবেছ এটা ডেভেলপ কৰোঁতেও যেনে MySQL তেতিয়াও চি লেংগুৱেজটো ব্যৱহাৰ কৰা হয় আৰু বিভিন্ন এপ্লিকেশ্যনছ যিবিলাক আমি এডবৰ ইউজ কৰি থাকোঁ তাৰে বিভিন্ন এপ্লিকেশ্যনছ আমাৰ চি লেংগুৱেজে কোডিং কৰা হয় আৰু বিভিন্ন ডেস্কটপ বা মোবাইল অপাৰেটিং ছিষ্টেম যিয়ে হওক ডেস্কটপ হওক বা মোবাইল অপাৰেটিং ছিষ্টেমেই হওক তাতো চি লেংগুৱেজটো ব্যৱহাৰ কৰা হয় নেক্সট আহি পৰিলে যে এটা আইডি কি হয় আৰু আইডিটো আমাক কিয় লাগে এতিয়া চি লেংগুৱেজ কোডিং কৰিবলৈ হ'লে বা চি লেংগুৱেজত যিকোনো এটা ছফ্টৱেৰ কোডিং কৰিবলৈ হ'লে আমি সেইটো কেতিয়াও নৰ্মেল ৱৰ্ড প্ৰচেছৰ এটাত কৰিব নোৱাৰোঁ কিয় কাৰণ ৱৰ্ড প্ৰচেছৰবিলাকত জেনেৰেলি এটা কম্পাইলাৰ নাথাকে এতিয়া প্ৰথম কথা হৈ গ'ল কম্পাইলাৰ কি হয় কম্পাইলাৰটো হৈ গ'ল যিয়ে এটা হাই লেভেল লেংগুৱেজক ল' লেভেল লেংগুৱেজলৈ ট্ৰান্সলেট কৰিবলৈ সহায় কৰে কম্পিউটাৰে কেতিয়াও হাই লেভেল লেংগুৱেজ নুবুজে কম্পিউটাৰ মাত্ৰ ল' লেভেল লেংগুৱেজে বুজে ল' লেভেল লেংগুৱেজ মানে হৈ গ'ল 0 আৰু 1 যিটোক কোৱা হয় বাইনেৰী লেংগুৱেজ বা যিটোক কোৱা হয় মেচিন লেংগুৱেজ বা যিটোক কোৱা হয় ল' লেভেল লেংগুৱেজ এতিয়া সেই হাই লেভেল লেংগুৱেজৰ পৰা ল' লেভেল লেংগুৱেজ ট্ৰান্সলেট কৰিবলৈ আমাৰ এই কম্পাইলাৰটোৱে আমাক সহায় কৰে আৰু সেই কম্পাইলাৰটো অলৰেডি আইডিত থাকে সেইকাৰণে আমাৰ চি লেংগুৱেজটো কোডিং কৰিবৰ কাৰণে আমাক এটা আইডিৰ প্ৰয়োজন হ'ব এতিয়া আইডিত কি থাকে এটা চ'ৰ্চ কোড এডিটৰ তাৰপিছত এটা ডেবাগাৰ থাকে আৰু আমাৰ এক্সিকিউটেবল বিল্ড কৰিবৰ কাৰণে তাত বিভিন্ন এপ্লিকেশ্যনছ থাকে এতিয়া চ'ৰ্চ কোড এডিটৰ মানে হৈ গ'ল প্ৰত্যেকটো ছফ্টৱেৰ আমি যেতিয়া কোডিং কৰোঁ তাৰ আঁৰত সদায় এটা চ'ৰ্চ কোড থাকে চ'ৰ্চ কোড এডিটৰত আমি সদায় চ'ৰ্চ কোডটো এণ্ট্ৰি কৰোঁ বা লিখোঁ নেক্সট আহি গ'ল বিল্ডিং এক্সিকিউটেবল মানে হৈ গ'ল যেনে চি লেংগুৱেজৰ এক্সিকিউটেবলটো হৈ গ'ল .exe যেতিয়ালৈকে এক্সিকিউটেবলটো বিল্ড নহয় তেতিয়ালৈকে আমি কেতিয়াও ছফ্টৱেৰটো ৰান কৰিব নোৱাৰিম নেক্সট আহি গ'ল ডেবাগিং মানে হৈ গ'ল এটা প্ৰগ্ৰেমিং লেংগুৱেজ
য'ত যেতিয়া আমি এটা ছফ্টৱেৰ ক্ৰিয়েট কৰোঁ তেতিয়া কি হয় আমাৰ বিভিন্ন এৰৰ্ছ ওলায় সেই এৰৰখিনি কাৰেক্ট কৰাটোকে ডিবাগিং বুলি কয় আৰু এইখিনি ৰিলেটেড যিমানবিলাক আমাৰ তথ্য আছে বা জানিবলগীয়া আছে সেইখিনি আমি পিছৰ ভিডিঅ'বিলাকত আমি ডিছকাছ কৰিম সেইকাৰণে কোনো চিন্তা কৰিবলগীয়া নাই এতিয়া আইডিৰ এক্সাম্পল হৈ গ'ল যেনে ডেভ চি প্লাছ প্লাছ টাৰ্বো চি প্লাছ প্লাছ চি ফ্ৰী বা কোড ব্লকছ এইকেইটা হৈ গ'ল আইডি নেক্সট আমি ইনষ্টল কেনেকৈ কৰিম প্ৰথম কথাটো হৈ গ'ল আইডি এটা টাৰ্বো চি প্লাছ প্লাছ হওক বা ডেভ চি প্লাছ প্লাছ হওক বা চি ফ্ৰীয়ে হওক ইজিলি এভেইলেবল হয় ইণ্টাৰনেটত এতিয়া সেইটো আমি ডাউনলোড কৰি যিটো ছেটআপ ফাইল থাকিব সেই ছেটআপ ফাইলটো যেতিয়া আমি ডাবল ক্লিক কৰিম তাত কিছুমান ষ্টেপছ আহিব সেই ষ্টেপছখিনি কোৱা হয় ইনষ্টলেশ্যন প্ৰচিডিঅ'ৰ সেইখিনি আমি ফ'ল' কৰিলেই হ'ল আৰু তাৰপিছত হয়তো 2 মিনিট বা 3 মিনিটৰ ভিতৰত ছফ্টৱেৰটো ইনষ্টল হৈ যাব এতিয়া আজিৰ কাৰণে ইমানেই থাকক বাকী যিখিনি জানিবলগীয়া আছে আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম